ক্ৰিয়েশ্যনৰ আবেলিৰ সুমা অনুষ্ঠানৰ আমি আহি পাইছোঁ আইতাৰ ওচৰত। আইতা ভালে আছে? কৃষ্ণ সেৱা এটা কৰিছোঁ। মই এতিয়া চিনাকি কৰি দিম আমাৰ মালবিকা বাইদেউৰ লগত। বাইদেউ আহক। এতিয়া বিউটি বাইদেউ আহক। বহক। এতিয়া মই চিনাকি কৰি দিম আইতাৰ ডাঙৰ ল'ৰা। দাদা আহক। বহক। আৰু ডাঙৰ বোৱাৰী আহক। আইতাৰ সৰু বোৱাৰী আহক। আমি সকলোৱে কথা পাতিম একেলগে আইতাৰ লগত আজি। বহক। বাইদেউ আহক। আইতাৰ জীয়ৰী আহক। বহক। মই প্ৰথমতেই ক'লোঁ আপোনাক মই আইতা নকওঁ, কাৰণ আইতা বুলি ক'লে আইতা আপোনাৰো খং উঠিব। মোৰ ছোৱালীৰহে লগৰ। নাই, আপোনাৰ ছোৱালীৰ লগৰ মই, জয়াৰ লগৰ। আৰু গতিকে আপোনাৰ বিষয়ে, আপোনালোকৰ পৰিয়ালৰ বিষয়ে জয়াৰ পৰা শুনিছিলোঁ। জয়াৰ যেতিয়া দুখৰ দিন আছিল তাই মানে কৈছিলে, সদায় কয় যে মোৰ মানে পৰিয়ালটো, মোৰ মানে মাৰ ঘৰটো, মোৰ দাদা বৌহঁত, মানে ভাই বোৱাৰীহঁত মানে মোৰ কাৰণে এটা আশীৰ্বাদ স্বৰূপ। তেতিয়াৰ পৰা তাৰমানে আমি জয়াৰ লগত এই এটা ডিছকাশ্যন কৰি আছিলোঁ। যিহেতু আমাৰ এতিয়া সমাজখন ইমান স্খলিত হৈ গৈছে, সমাজত পৰিয়ালৰ চিনাকি নোহোৱা হৈছে, ঘৰ ডাঙৰ ডাঙৰ ঘৰবিলাক আছে, তাতে ঘৰত থাকিবলৈ মানুহ নাই। তো সেই সময়তে আমাৰ যিহেতু আমাৰ আবেলিৰ সুবাস বুলি এটা সুন্দৰ অনুষ্ঠান আছে। আপুনি যিহেতু আজি আমি প্ৰথম আহিলোঁ আপোনাৰ তালৈ, আপুনি পিছলৈ চাই থাকিব পাৰিব। সেই অনুষ্ঠানবিলাকত আমি যাতে ইতিবাচক বাৰ্তা দিব পাৰোঁ মানুহবিলাকৰ মাজত, সেইবাবে আজি আমি তেনে এটা সময়ত আপোনাৰ ওচৰলৈ আহিছোঁ, যাতে আপোনাৰ কথাবিলাক আমি গোটেই মানুহকে জনাব বিচাৰোঁ। কেনেকৈ আপোনাৰ নেতৃত্বৰে এটা পৰিয়াল আপুনি একতাৰে বান্ধি ৰাখিলে। আৰু সেইকাৰণে আপোনাক আমি কিছুমান প্ৰশ্ন সুধিম। আমাৰ ইয়াতে গোটেই সোপাটো আমি ইতিমধ্যে ডিপলিয়ে চিনাকি কৰি দিলেই। প্ৰথমতে আপুনি আমাক কিবা সুধিব নেকি? কওক, আমাক কিবা সুধিব লগা আছে নেকি? আমাৰ বিষয়ে জানিব লগা মন আছে নেকি? বা আমাৰ অনুষ্ঠানটো আপুনি কেনে পাইছে? তোমালোকৰ কথাখিনি খুবেই ভাল লাগিছে। আৰু এনেকুৱা অনুষ্ঠানবিলাক হেৰি হৈ থাকিলে বেছি ভাল। অঁ, ঠিক আছে মা। এটা কথা কওকচোন, প্ৰথমতে আপোনাক আমি কিছুমান আগুৱাৰ আপোনাৰ শৈশৱৰ কথা সুধোঁ। প্ৰথমতে আপোনাৰ জন্ম ক'ত হৈছিলে? জন্ম এই কুকুৰমাৰাৰ ওচৰত নোৱাভিটা বুলি কয়। হয় হয়, নোৱাভিটা। অঁ, সেইফালে গৈছোঁ মই। হয়। আপোনাৰ বিয়া কিমান চনত হৈছিলে? তেতিয়া বয়স কিমান আছিলে? 58 মান হ'ব। অঁ, বাল্য বিবাহটো হোৱা নাছিলে? আচ্ছা, দৰাক আপুনি কেনেকৈ দেখিলে প্ৰথম? এনেই আমাৰ ঘৰত আহিছিল। হয়, চিনাকি হয় নেকি দৰাজন? অঁ, আচ্ছা আচ্ছা। অঁ, তেখেতৰ ফটো চাম দেই আমি। অঁ, আচ্ছা, স্পষ্ট হৈ আছে। এই মই যেতিয়া হেৰি হৈছিল, মুম্বাই যেতিয়া লৈ যাওঁ দেউতাক, এই হেৰি হোটেলৰ সন্মুখত। ঠিক আছে, আপুনি হেৰিত গৈছিলে নাই বিয়াৰ পিছত যে হনিমুনৰ কাৰণে যে আপোনালোক গৈছিলে নে নাই? নাই, ফুৰিছে, হনিমুনলৈ যোৱা নাই। আচ্ছা, আজিকালি যায় আৰু বিয়াৰ আজিকালি আৰু আগতে সেইবিলাক। আচ্ছা, আপোনাৰ এতিয়া পৰিয়ালৰ কথা কওকচোন। কোন কোন আছে এতিয়া পৰিয়ালত আপোনাৰ? ল'ৰা ছোৱালী আমাক অকণমান কৈ দিয়ক। ল'ৰা দুজন, হয়, ছোৱালী এজনী, আৰু ভাইটিজন গ'ল, তালৈকে গ'ল। আপুনি ভাই বোৱাৰীজনী আছে, সৰু বোৱাৰী, আৰু বোৱাৰী দুজনী, ডাঙৰ বোৱাৰী। আচ্ছা, আৰু ছোৱালীজনী ওচৰতে থাকে। জানোৱেই। হয়, আচ্ছা, ঠিক আছে। আৰু নাতি নাতিনী কিমান? নাতি নাতিনী 5টা, ছোৱালী 2জনী, ল'ৰা 3টা। আচ্ছা, নাতিৰ বিয়া দেখিছেনে? নাতি নাই, বিয়া হোৱা নাই। তাৰমানে ছোৱালীজনী ডাঙৰ ল'ৰাটো সি পঢ়ি আছে লক্ষ্ণৌত, হেৰি কৰি আছে। সেই সময়ততো আপোনালোকৰ বিয়াই হৈ গৈছিলে আৰু, হয়নে, সিহঁতৰ বয়সত? ঠিক আছে। আপুনি এটা কথা আৰু, মানে আপোনাৰ যেতিয়া শান্তি বিয়া হৈছিলে কেনেকুৱা? তেতিয়া আপোনালোকৰ বিয়া পতা নিয়ম আছিল নে? আপোনাৰ বিয়া পাতিছিল, তুলনি বিয়া পাতিছিল, হয় না? আৰু এতিয়াতো অলপমান বেছি জাক জমকতাৰে পাতে। তো আপুনি সেইটো কি ভাবে? এইটো উচিত জানো? নাই, এনেই সেনেকৈ নাপাতিলে গাঁৱৰ মানুহ, ওচৰ পাজৰৰ মানুহবিলাকে খাইছিল ভাত খুৱাই। আজিকালি যে মানে আজিকালি নিচিনা নহয়, আজিকালিতো বিয়াৰ নিচিনা কৰে। সেইটো নহয়। সেইটো ভাল পায়নে বেয়া পায়? আপুনি ভাল পায়নে?
মানে এনেকৈ পাতাটো ভাল পায় নে মানে সেইটোৱে বেছি ভাল আছিল, সেইটো নেচাৰেল আছিল। নিয়ম কানুনবিলাক এইটো আৰ্টিফিচিয়েল হয়। আৰু আপোনাৰ যেতিয়া ধৰি লওক স্কুলত যেতিয়া আপুনি পঢ়িছিলে তেতিয়া আপুনি পঢ়াৰ লগে লগে আৰু আপুনি কি কৰি ভাল পাইছিলে? খেলা ধূলা কৰিছিলে? চাইকেল চলাইও গৈছিল বা বঢ়িয়া। স্কুলত কি খেলিছিলে ভাল পাইছিলে? কি খেলি ভাল পাইছিলে? এই দৌৰা, তাৰপিছত আৰু এইবিলাক এই এনেকৈ যে হেৰি দলিয়াই তাৰমানে আপুনি প্ৰতিযোগিতাবিলাকতো জইন কৰিছিলে? বঢ়িয়া, ভাল লাগে। মই ফাৰ্ষ্ট হৈছিলোঁ। কৰি আমিও খেলিছিলোঁ। লুডু, আচ্ছা, লুডু খেলিছিলোঁ। লুডু খেলে আৰু হেৰি খেলিছিলোঁ আমি এই শিলগুটিৰ এনেকৈ লাষ্ট এই হাতবিলাক সেইকাৰণে মনে মনে লুকে লুকে খেলিছিলোঁ। খেলাব নিদিছিল আমাক, শংকৰে হাতবিলাক বেয়া হ'ব, কিন্তু নাই। আৰু আপোনাৰ হেৰি লগৰ ছোৱালীবিলাক আছেনে এতিয়া কোনোবা? দুজনীমান আছে, বাকীবিলাক নাই। যোগাযোগ আছে তেওঁলোকৰ লগত? যোগাযোগ এজনী ওচৰতে থাকে, একেলগে পঢ়া, আৰু বাকীবিলাক নাই যোগাযোগ। আচ্ছা। আৰু লগৰ ল'ৰাও দুই এজন আছে, নাইয়ে প্ৰায়। নাই ন? আৰু আপোনালোকৰ পৰিয়ালত মা দেউতাৰ ঘৰত কোন আছে? মা দেউতাৰ ঘৰত মা দেউতা নাই, আৰু ভাইটি আছে, তাৰে ডাঙৰজন আছে, মাজুজন আছে, সৰুজন ঢুকাইছে। আচ্ছা। এতিয়া কওক, আপুনি যে ধৰি লওক ইমান দিন আপোনাৰ বিয়া হোৱা যে ইমান বছৰ হৈ গ'ল, আপোনাৰ ল'ৰা বোৱাৰী ছোৱালী চব মিলা প্ৰীতিৰে থাকিব পৰাকৈ আপুনি এটা সুন্দৰ পৰিৱেশ এটা কৰিলে। ইয়াৰ আঁৰত আপোনাৰ আপুনি কি বুলি ভাবে, কিহৰ কাৰণে আপুনি এনেকৈ মানে একতাৰে বান্ধিব পাৰিছে তেওঁলোকক? মানে তেওঁলোকৰ মাজত, শাহু বোৱাৰীৰ মাজত কেতিয়াবা কাজিয়া পেচাল হৈছিলে নেকি? কাজিয়া পেচাল তেনেকৈ নহয়, এনে ঘৰুৱা একেলগে থাকিলেতো কিবা মুখৰ কিবা এটা কেতিয়াবা হয়, সেইটো নহয়। এনে কাজিয়া পেচাল কৰাটো মই ভাল নাপাওঁ। এতিয়া কওকচোন, আপুনি ডাঙৰ বোৱাৰী হিচাপে আপোনাৰ নিশ্চয় যথেষ্ট অৰিহণা আছে ঘৰখনত, যাৰ কাৰণে আপুনি সকলোকে মৰমে ৰাখিব পাৰিছে। জয়া সদায় কৈ থাকে মোক। তো আপুনি কওকচোন, আপোনাৰ মাৰ ওপৰত কিবা অভিযোগ আছে নেকি? কেতিয়াবা এনেকুৱা কিবা কাজিয়া পেচাল কৰিছে নেকি মাৰ লগত? এনেকৈ ডাঙৰ কাজিয়া নহয়, এনেই কেতিয়াবা কিবা কথাত বুজাবুজিত যে এইটো এনেকুৱা হ'ব লাগে, সেনেও হয়, কিন্তু সেনেকুৱা হেৰি নহয়। মায়ে ধৰি নাৰাখে কথাবিলাক? সেইটো ময়ো ধৰি নাৰাখোঁ বা হেৰি, সেইটোৱে আচলতে সেইটোৱে আচল টেকনিক। ধৰি নাৰাখিলে হয়নে নহয়? পৰিয়াল এটা কিমান ডাঙৰ কথা আজি সমাজত। গতিকে ভাল লাগিল আপোনালোকে সদায় এনেকৈ চলি থাকক, আৰু মায়ে মানে থকা দিনকেইটা যাতে মায়ে সদায় গৌৰৱেৰে ক'ব পাৰে যে এইখন মোৰ ঘৰ, হয়নে? ঠিক আছে, আকৌ আমি এতিয়া যাব লাগিব ডাঙৰ পুত্ৰক আপোনাৰ, নহয় জানো? জ্যোতি পাঠক। আৰু তেখেতক আমি সকলোৱে জানো, বিশেষকৈ সমাজত কাম কৰা মানুহবিলাকে জানে তেখেত এজন সক্ৰিয় ৰাজনৈতিক কৰ্মী। আৰু তেখেতে কিমান চনত আছিলে আপুনি? 95 এক্স কাউন্সিলৰ হিচাপে তেখেতে যথেষ্ট কাম কৰিছে আমাৰ শান্তিপুৰ দুৰ্গাপুৰ অঞ্চলত। গতিকে দাদা কওকচোন, আপুনি এজন ডাঙৰ সন্তান হিচাপে আপোনালোকৰ দেউতা কেতিয়া ঢুকালে? 2015ত। যিয়ে নহওক, আপোনাৰ ধৰি লওক আপোনাৰ যথেষ্ট এটা অৰিহণা আছে ঘৰখনত। মাৰ পিছতে হয়তো এতিয়া আপুনিয়ে তাৰমানে ঘৰখন ধৰি ৰখা যথেষ্ট মানে দায়িত্ব ল'ব লগা হৈছে। আপুনি কওকচোন, মানে আপোনাৰ মাৰ কি গুণ আছে যাৰ কাৰণে মানে আপুনি সদায় মানে গৌৰৱ কৰিব পাৰে বা আন দহজনক ক'ব পাৰে? গৌৰৱ মানে কি আৰু, মা মানে আমাক মানে ইমান মৰমত ডাঙৰ কৰিছে যিটো আমি ভাবিব নোৱাৰোঁ। প্লাছ ইমান ডাঙৰ হ'লোঁ, 60 বছৰ পাৰ হৈ গ'ল, আজিও মাক ভয় কৰোঁ। আজিৰ ডেটতো মাক ভয় কৰোঁ। একদম সঁচা কথা আৰু, বেলেগ নাই। সেয়া আৰু বেলেগ একো নাই। মানে মায়ে কিবা বেয়া পাব, এতিয়াও কয় তই কিয় ৰাতিকৈ আহিছ, কিয় ৰাতি হ'ল তোৰ। হয়। আৰু মই এটা কথা কওঁ যে এই আজিকালি আপুনি যিটো কথা ক'লে যে বৃদ্ধাশ্ৰমত থাকিবলগীয়া হৈছে, এইবিলাক কিমান দুখ লগা ঘটনা। আৰু মাটো মোৰ ভাইটিৰ লগত থাকে, মই তলত থাকোঁ, আৰু ইমান সুখত আছে মা,
মানে আমি গৌৰৱ কৰিব পাৰোঁ মাৰ মানে কোনো আৰু মোৰ ভাই বোৱাৰী হওক এওঁৱে হওক মানে যথেষ্টখিনি কৰে যিটো মানে বেলেগত দেখা নাপাওঁ সেইটো সঁচাকৈ ভাল লাগে এতিয়া মানে মই তাকেতো মা যেতিয়া ক'লে আপুনি বৃদ্ধাশ্ৰমৰ কথা মই মানে আজি বেলেগ আৰু মোৰ পাৰ্চনেল কথা এটা ক'লোঁ আমি হেৰিত গৈছিলোঁ বৃদ্ধাশ্ৰম যিখন আমাৰ হেৰি আছিলে মল্লিকা মাদাৰ্ছ অল্ড এজ হোমত গৈছিলোঁ তেতিয়া মোৰ মেৰেজ ডে আছিলে সম্ভৱদিনাখন মাকো লৈ গৈছিলোঁ মা মানে আনদিনাখন মোৰ প্ৰগ্ৰেমত ল'লে খুব উৎসাহেৰে ওলায় সেইদিনাখন মানে মা ওলোৱা নাই মাক যে মই নাযাওঁ নেকি তাৰমানে মাৰ মনে মনে এটা ভয় হৈছে কিজানি আমি বৃদ্ধাশ্ৰমত থৈ আহোঁ আৰু মন কৰিছিলোঁ তুমি গৈছিলানে মানে মা ইমান মন মাৰি আছে তাতে তাৰমানে গতিকে সেই বস্তুটো খুব দুখ লগা গতিকে আপোনালোকক সঁচাকৈ ধন্যবাদ দিছোঁ ইমান সুন্দৰকৈ মাক ৰাখিছে আৰু আমাৰ মায়েও এইটো কথা কেতিয়াও ভাবিব লগা হোৱা নাছিলে কিন্তু মাৰ মনে মনে ভাৱ এটা হৈছিলে মোক বাৰু বৃদ্ধাশ্ৰমত থ'ব নেকি কেতিয়াবা মই ইহঁতক কওঁ মই বৃদ্ধাশ্ৰমত যাম মই নাথাকোঁ ভিডিঅ'বোৰ চাই ভাবে মানুহবিলাক দেখে যে তেতিয়া ভাবে সঁচাই ভালেই লাগে নেকি সেইটো ভাল এনজয়মেণ্টটো হয় আমিতো তেনেকৈ ভাবোঁ আমি পাহাৰটোহে ধুনীয়া তাতে থকা সকলো সুখী নহয় তেওঁলোকে খালি সকলোৱে চকু পানী টুকি থাকে ঘৰৰ পৰিয়ালৰ কথা মনত পেলাই তাৰমানে আমাৰ যে ঘৰৰ মুখৰ মামী আছে হোটেলে পলো মামী আৰু মই আলোচনা কৰোঁ আমি নহ'লে বৃদ্ধাশ্ৰমতে যাম তাতে একে বয়সৰ মানুহ পাব বুলি ভাবে আৰু ঠিক আছে আমি এতিয়া অলপমান সৰু বোৱাৰীকে সোধোঁ হয় সৰু দোচা ফেভৰেট আৰু মানে ধৰি লওক আৰু বিয়া বাৰুত গ'লে তেখেতে মানে এনজয় কৰেনে আজিকালিতো বিয়াবিলাক মানে যোৱা মানে এনজয় কৰিবলৈ যোৱা নিচিনা কৰে মায়ে মানে এনেকুৱা নহয় যে এইটো নকৰিবি সেইটো হেৰি নহয় মায়ে মানে নিজৰ পূৰা মিলি যায় মানে ফ্ৰেণ্ডৰ নিচিনা থাকে আৰু ইলিচ মাছ বিৰাট প্ৰিয় বনাই মায়ে বিৰাট ভাল বনায় এতিয়াও মায়ে পাতি চেপেটা পিঠা বিহুৰ দিনা বনাবই মায়ে খুব ভাল বনায় এইবাৰ কালিয়ে প্লেন কৰি থৈছে এইবাৰ মানে আৰু ভালকৈ চব বস্তুৱে বনায় ভাল বনায় মানে লাও পাল্লা বুলি কয় আমাৰ দক্ষিণ কামৰূপত সেইটো বনায় ৰেচিপিটো কৈ দিয়কচোন আমাৰ ৰাইজে আচ্ছা গুটিবিলাক তাৰমানে গুটি নহয় কোমলীয়াটো যিহেতু সেই কাটি পেলাই অকণমান সিজাই ল'ব লাগে আচ্ছা সিজাই লৈ গুড়া চাউলৰ গুড়া হ'লে বেছি ভাল গুড়াখিনি ভাজি পেলাই সানি ল'ব লাগে বেলেগকৈ ভাজি ল'ব লাগিব চাউল সেই সানি লৈ তাৰপিছত তাতে নাৰিকল দিলেও ভাল লাগে ইলাচি এইবিলাক দি পেলাই সেই সৰু গৰুবোৰ লাড্ডু বনাই চেনিৰ ৰসত নহয় প্ৰথম তেলত ভাজিব লাগিব সেইখিনি ভাজি উঠাই গুড়ৰ ৰসত দিব লাগে লাওটো কি লাও ৰঙালাওৰো বনায় কিন্তু আমাৰ ঘৰত কিন্তু পানীলাওৰ বনায় আৰু আইতাৰ মানে প্ৰিয় খানাটো কি আগতেতো মাছ মাংস চবে খাইছিলোঁ হয় এতিয়া বেছি ভাল নাপাওঁ এতিয়া কি ভাল পায় এতিয়া এনে নিৰামিষ চিম্পুল সৰু মাছ আৰু আপুনি আগতে ককাক কি ৰান্ধি খুৱাই ভাল পাইছিলে কওক মাৰ দেউতাৰ ফেভাৰেট ডিছটো ভাল পাইছিলোঁ মাংসটো টিঙিৰা মাছৰ চৰচৰিটো বেছি ভাল পাইছিলে এটা চিষ্টেম আছে দেউতাই থালখনত যিখিনি বস্তু দিব মানে এতিয়াও মনত পৰে চাফ চিকুণকৈ খাই ধুনীয়াকৈ খায় আৰু সদায় নিয়মত চলিছিলে টাইম টেবুল আৰু নিয়মত সদায় একে সময়ত খাইছিলে দেউতাৰ মানে ভিনীয়েকৰ ভায়েক আছিলে তাৰপিছতে মানে ভাত খাবলৈ মাতোঁতে দেউতাই মানে ভাতখন ইমান ধুনীয়াকৈ খালে বোলে কাঁহীখন শেষ কৰি আৰু কাৱৈ মাছ দিছিলে ভাজা তো কাৱৈ মাছৰ মানে কাঁইটখিনি মূৰটোৰ পৰা কাঁইটটো একদম ধুনীয়াকৈ উলিয়াই পিনে খাইছে তো মাৰ বোলে তাতে পচন্দ হৈ গৈছিলে কাঁহীখন আমাৰ দেউতা আমিও শিকিছোঁ ঢুকোৱাৰ সময়ত হস্পিটেলত যে আছিল হস্পিটেলত থাকোঁতে এটা শনিবাৰে গ'ল এটা শনিবাৰে ঢুকাল দেউতা তাৰে মাজতে ঘৰৰ পৰা ভাত লৈ গৈছিল ভাত দিছিলে ইমান ধুনীয়াকৈ ভাত খাইছে ডক্টৰ নীলম খাউণ্ড যে নাম শুনিছে চাগে ইণ্টাৰনেশ্যনেলত
তেওঁ কৈছে ইমান ধুনীয়া চাফাকৈ ভাত খোৱা মানুহ আৰু খাই মুখ চুকামোচাৰে মুচি গামোচাখন থৈ দিছে চাফা একদম ঢুকাওঁতেও সেই চাফা হৈ আজিকালি কিন্তু সঁচাকে ন কিছুমান মানুহৰ গুণবিলাক সদায় মানিব লাগে এই যে ভাতখন কাঁহীখিনি শেষ কৰি খালে সেইটো এটাতো আমাৰ একচুৱেলি আজিকালি কেনেকুৱা ৱেষ্ট হৈ যায় বিয়া এখনতে যাব মানে কাৰণে মানুহবিলাক এসোপা ল'ব লৈ পিনে ৱেষ্ট কৰি দিলে সেইটো এটা বহুত ডাঙৰ এইবিলাক বস্তু শিকিবলগীয়া আমাৰ মানে আগৰ মানে অগ্ৰজসকলৰ পৰা আমি শিকিবলগীয়া কথা এতিয়া বাইদেউ আমি অলপ জানিব বিচাৰিম জীয়ৰীৰ পৰা জয়া কি কম ইহঁতেই চব চলাই থাকে মোক আৰু চব কৰি মায়ে আৰু আৰু মানে একচুৱেলি সঁচা কথা ক'ব গ'লে আপোনালোকক দেখি ভাল লাগিছে যোনটো একতা বৰ্তমান সময়ত তাৰমানে দেখা পোৱাটো খুব মানে কম এনেকুৱা দেখা নাযায় মোৰ মানে ঘৰত কি আছে কি নাই ভাতৰ লগত কি বনালোঁ নাই বনোৱা দি পঠালে পটককৈ ঘৰত নাই ৰাতিপুৱা ব্ৰেকফাষ্টত কি খালোঁ ছোৱালীজনী কিবা খাই ভাল পায় ইহঁতে বনাই তাই বনালে ডাঙৰজনী বনালেও দিয়ে কিবা ৰাহিয়ে ভাল পায় নেকি এই দিয়ে চিকেন তেখেতৰ কাৰণেও আহিব লাগিব তেখেতৰ কাৰণেও আহিব লাগিব কাৰণ এইটো এটা পৰম্পৰা নিচিনা হৈ গৈছে এটা পৰিয়ালৰ হয়নে হয়তো মায়েও ক'ৰবাত নিজৰ মাকৰ পৰা শিকিছিল হয়নে এতিয়া আৰু এগৰাকী ডাঙৰ বোৱাৰীৰ মা ঠিক আছে ডাঙৰ নমস্কাৰ বিয়নী আচ্ছা ক'ত থাকে আপুনি এজনীয়ে ছোৱালী আপোনাৰ নহয় মোৰ দুজনী ছোৱালী এটা ল'ৰা ডাঙৰেই ঠিক আছে কেনেকুৱা কওকচোন বিয়নীৰ বিষয়ে আপোনাৰ বিয়নীক কেতিয়াবা বেয়া লাগি নিছিলে বিয়নীক বেয়া নালাগে আমি আচলতে বিয়নীক বেয়া নালাগে কিন্তু আমি বেছি মিল হ'ব নোৱাৰোঁ কেতিয়াবা আপোনাৰ জীয়াৰীয়ে কিবা বদনাম চদনাম গাইছিল নেকি বাৰু কওকচোন হেপী বাৰ্থডে নাই 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 গোৱা নহয় তাকেতো এনেকুৱা মানুহৰ কথানো কোনোবাই কিবা ক'বনে ভাল লাগিছে আপোনাকো ভাল লাগিছে আপোনাৰ পৰিচয় আমি কেতিয়াবা ল'ব লাগিব ভালকৈ হয়নে আপুনি কওক অলপ মানে বিয়নীক লগ পোৱা এটা বিশেষ ঘটনা বিয়নীৰ লগত আপোনাৰ এনেকুৱা কিবা স্মৰণীয় কিবা আছে বা বিশেষ ভাল পোৱা বিশেষ হেৰি আৰু স্মৰণীয় কথা কিয় খুব কম অহা যোৱা হয় কিন্তু তাৰ ভিতৰতে মই এখেতসকলৰ মানে মানে জয়াৰ দেউতাকৰ শ্ৰাদ্ধ পিণ্ড ভোজ এইবিলাক সকলোতে আহিছোঁ সকলোতে আহি থাকোঁ সেইটোৱে মিল আৰু এনেই ফুৰিবলৈ অহাটো কম হয় এখেত যাবই নোৱাৰোঁ সময়ৰ অভাৱ তিনিটা ল'ৰা ছোৱালীৰ লগত সেয়া গতিকে সেইটোৱে আৰু গতিকে তেনেকৈ আমি চলিছোঁ কিন্তু ফোনত আমি কথা পাতোঁ আজিকালি ভিডিঅ' চাইনে নাচায় মোবাইলত কাৰ ভিডিঅ' চায় এই ডিম্পুৰো ভিডিঅ' চাইছিলোঁ আগতে কিন্তু এতিয়া মই হেৰি এই পাৰ্চিয়ান ভাষাৰ এটা ভিডিঅ' আছে সেইটো মানে সেইটোৱে চাই থাকোঁ দিনটো মোৰ হেৰি নাযায় মানে মানুহবিলাক ইমান হেৰি চুৰ বোলা বস্তু নাই সিহঁতে শুনা পৰি থাকিলেও মানে হেৰি নকৰে হেৰি নকৰে খালি অলপ কাজিয়া পেচাল লাগে মানুহবিলাকে মানে মাৰপিট কৰে এই ছোৱালীবিলাক বিয়া নোহোৱাকৈ লৈ যায় সেইখিনি তাহাঁতৰ বেলেগ হেৰি নহ'লে তাহাঁতৰ শিষ্টাচাৰবিলাক ইমান ভাল আচ্ছা মা বাকী আপুনি এটা কথা কওকচোন এই যে আজিকালি সমাজত ল'ৰা ছোৱালীবিলাকৰ ইমান উৎপাত হৈ গৈছে পৰিয়ালবিলাক হেৰি হৈছে তাৰ কাৰণটো আপুনি কি বুলি ভাবে কাৰণটো মাক বাপেকৰো দোষ আছে মাকে অলপ সৰুতে অলপ কাঢ়া শাসন হ'ব লাগে নহয় সেইটো যেনিবা হয় আজিকালি ধৰি লওক এই মোবাইলৰ প্ৰভাৱ বা টিভি এনেকুৱা মোবাইলৰো প্ৰভাৱ আছে বহুত আছে সেইটো আছে বহুত আছে তাকে এতিয়া দেখোন এই 1 মাহ 2 মাহৰ পৰাই মোবাইলটো এনেকৈ লৈ থাকে কেঁচুৱাটো সেইটোতো ভাল কথা হোৱা নাই আগতে নতুন কেঁচুৱা যেতিয়া জন্ম হয় মানুহে নেদেখুৱায় আজিকালিতো কেঁচুৱাটো হোৱাৰ লগে লগে আইতাই চশমা কেতিয়া লৈছিলে কিমান বছৰ বয়সত চশমা এইটো মই পঢ়ি থাকোঁতে হয় এতিয়া আপুনি নাতিহঁতক সাধু কৈছিলেনে সাধু নাই এনেই কেতিয়াবা ফকৰা টকৰা এনে কওঁ ঠাট্টা গোটেইকেইটা লগ লাগি হাঁহি ফূৰ্তি কৰি মোক বিৰাট মৰম কৰে নাতিনীকেইটাই এতিয়া যদি বেয়া নাপায় অকণমান গান অকণমান গুণগুণাই দিব গান পাৰিলো নহয় এই যি মনত পৰিছে এনেই আৰু বুকু হম হম কৰে বুকু হম হম কৰে মৰা কনে নিদ্ৰা হৰে মাই
পুত্ৰ হৈ মই কিমতে তৰো হাই মই তই মোৰ আপুনি অসমীয়া চিনেমা চায়নে চাওঁ মাজে মাজে এতিয়া চাই এতিয়া বহুত দিন যোৱা নাই আৰু আগতে চাইছিল চাইছিলোঁ আগতে কি চিনেমা চাইছিলে মনত থকা মানে মনত কোনখন চিনেমা ৰৈ গ'ল এই মনততো বহুতে আছে খেলি মেলি লাগে নহয় খুব কোনখন ভাল লগা প্ৰিয় চিনেমাখন কোনখন প্ৰিয় চিনেমা হেৰিখন চাইছিলে নহয় এই নতুন চিনেমাখন জুবিনৰখন চাইছে তাৰপিছত এইখন যে চাইছিলে এইবিলাকতো এতিয়া নহয় ৰত্নাকৰখন চাইছে পুৰণা চিনেমা আপোনাৰ ভাল লগা আচ্ছা মাক সোধো দেউতাৰ লগত কোনখন লাষ্ট চিনেমা চালে আপুনি হলত আশ্ৰয়খনে চাইছিল আশ্ৰয় আচ্ছা মাৰ নিজৰ দেউতাকৰ ঘৰত শ্বুটিং আৰু জন্দা ইমান চিনেমা আছিল আচ্ছা অসমীয়া চিনেমা গোটেইবিলাকে আমাৰ ঘৰত হয় দেউতাকৰ ঘৰত জন্দা ইমান গুণ্ডাখনো মাই ভাল পায় কোনটো ঘৰ বুলি বৰপেটাৰ ঘৰত নে কি নহয় আমাৰ মোৰ মা দেউতাৰ কলিতাৰ ঘৰত কুকুৰ মাৰা আচ্ছা এতিয়া চব অসমীয়াৰ চিৰিয়েল চিনেমা চব শ্বুটিং হয় তাত কদম তলে কৃষ্ণ নাচে এইবিলাক চব তাতে আচ্ছা আৰু আপোনাৰ চিনেমাৰ প্ৰতি নিচা আপোনাৰ প্ৰিয় নায়ক আৰু নায়িকা কোন অসমীয়া চিনেমাৰ আগৰ কাৰ অভিনয় ভাল পায় কাৰ অভিনয় আপুনি ভাল পায় প্ৰিয় অভিনেতা কোন অভিনেতা বিজু ফুকন আৰু নিপন গোস্বামীক ভাল পাইছে হেৰি নিপন গোস্বামী আছে নিপন গোস্বামী আৰু অভিনেত্ৰী মৃদুলাৰ ভাল পায় মৃদুলা ভাল লাগে আচ্ছা আৰু বৰ্তমানৰ যদি সোধো বৰ্তমানৰ বা নিচিতা আছে বৰষা আছে মানে পাহৰি যায়তো অকমান বৰষাক ভাল পায়নে ভাল পাওঁ বৰষাক আৰু গান কাৰ ভাল পায় অসমীয়া গান জুবিনো জুবিনক ভাল লাগে ঠিকে আছে বহুত ভাল লাগিল এয়া আহিছে কোন হয় মোৰ ভণ্টি হয় মামাৰ ছোৱালী এটা গানো গাইব এইটো মাহি মানে একদম আমাৰ ফেভাৰিট মাহি এই তাৰমানে মামাৰ ছোৱালী ভণ্টি ক'ত থাকে আপুনি মই ৰামপুৰত ৰামপুৰত বিয়া দিছে তাই একেলগে আমাৰ খবৰ এতিয়া শান্তিপুৰত থাকে নহয় ছোৱালী শান্তিপুৰত থাকে মাহি ৰামপুৰৰ পৰা আহিছে এটা মাহি মাৰ লগত এটা কেনেকুৱা পুৰণা স্মৃতি এটা কওক মাৰ বিষয়ে কওকচোন তেখেতৰ বিষয়ে এটা পুৰণা বাইদেউ মই যেতিয়া 5-6ত পঢ়োঁ তেতিয়াই মোক বৰ ধুনীয়া মোৰ তাৰমানে চুলি তুলি বিৰাট লাম্বা আছিলে বাইদেউ মানে বিৰাট ষ্টাইল কৰি ভাল পায় মোৰ তাতে খোপা চপা বান্ধে সেইবিলাক কৰি আছিলে মোক খুব মৰম কৰে তাইক মই সৰুৰ পৰাই মৰম কৰিছিলোঁ দুটা বন্ধু মানে সৰু যদিও ডিফাৰেঞ্চ আছে বয়সৰ ডিফাৰেঞ্চ আছে বাৰু বহুতেই তথাপিও মোক বহুত মৰম কৰিছিল মই দেখাত তেতিয়া অলপমান ভালো আছিলোঁ দিয়াচোন এতিয়া বুঢ়া হ'লোঁ এতিয়াও ধুনীয়া হয় দুজনী কাজিয়া পচাৰ লগা নাছিলে নাই তাই গ'ল আছিল সেইকাৰণে তাইক টোপুৰি বুলি মাতিছিলোঁ ঠিক আছে কমেডি কৰি বিৰাট ভাল পায় সেইকাৰণে সেইবিলাক তাই বৰ সুখীয়া ফোন কৰি সুধি থাকে কমেডি কৰে নেকি আপুনি নকৰে এনেই জমাই থাকে আৰু মই চিনেমাত বহোঁ কেতিয়াবা জন্দা ইমান গুণ্ডাত ময়ো বহিছিলোঁ হয় নেকি এবাৰ মানে হেৰি হ'ল তাই জ্বৰ হ'ল ৰামপুৰত দেই হওঁতে আৰু ডক্তৰ আহিছে ঘৰত 2খন গাড়ী আছে চোতালখনত থাকিলে ডক্তৰটো বোলে বেলেগৰ 50 টকা লয় তাইৰ পৰাতো 100 টকা খুজিছে 100 টকা খুজোতে তাই কৈছে আপুনি ইমান ধনী 2খন চোতালত গাড়ী আছে তাই কৈছে নহয় মোৰ এখন মোৰ যোৱাৰ গাড়ী 50 টকাই দিব 100 টকা নিদিয়ে লগে লগে জীয়েকক ফোন লগাইছে নহয় চাচোন ডাক্তৰে মোক 100 টকা খুজিছে তহঁতৰ গাড়ীখন লৈ যায় পৰা মানে লাষ্ট 3rd চেমত কৰোণা হৈছিলে নৱেম্বৰ মানে ডিচেম্বৰৰ আগে হৈছিলে এলেক্স তেতিয়া মানে আমাৰ ঘৰত আহিছিল মাত্ৰ তো মায়ে মানে এলেক্সক প্ৰথম অৱস্থাত বিৰাট আপত্তি আছিলে যে এলেক্সক আনিব নালাগে আগতে এটা আৰু আছে পাক সি ঢুকালে মায়ে মানে বিৰাট আপত্তি আৰু এলেক্স আহিলে মই ঘৰ এৰি যাম অমুক তমুক এইবিলাক কৈ আছে তাৰপিছত ল'ৰা ছোৱালী ক'লে নাই এতিয়া আনিবই লাগিব তুমি ভাল পোৱা হৈ যাবা তাক ভাল পোৱা তাৰপিছত এলেক্স আহিলে অহাৰ পিছত এতিয়া এনেকুৱা হৈছে মায়ে মানে এলেক্স নহ'লে এতিয়া আমি আহি পালোঁ কমলা পাঠক আইতাৰ ফাৰ্ম হাউচত এয়া মহানগৰী যান্ত্ৰিকতাৰ পৰা অলপমান দূৰত এটা শান্ত পৰিৱেশত
ইয়াতে আইতাৰ পৰিয়ালৰ সকলো গোট খাইছে, লগতে আইতাৰ নাতিসকল আছে। আমি সকলোৰে লগত আজি ইয়াতে কথা পাতিম, অকণমান ফূৰ্তি কৰিম। তেওঁলোকে পিকনিকৰ দৰে আয়োজন কৰিছে, আমি সকলোৱে এনজয় কৰোঁ আহক। এয়া আমি আহিছোঁ আইতাৰ নাতিনীহঁতৰ কাষলৈ। তোমালোকৰ নামকেইটা কৈ যোৱাচোন। মোৰ নাম হৃদয়জ্যোতি পাঠক। মোৰ নাম অভিলাষা পাঠক। মোৰ নাম ৰাহি বৰা। মোৰ নাম দিশান্ত পাঠক। ঠিক আছে। এতিয়া আইতা কেনেকুৱা লাগিছে? একেবাৰে নক'বা আৰু, ইমান ভাল লাগিছে মানে কৈ শেষ কৰিব নোৱাৰোঁ। ঠিকে আছে। এতিয়া তুমি কোৱাচোন আইতাৰ মানে কেনেকুৱা স্মৃতি, কি মনত আছে সৰুৰ পৰা এতিয়ালৈ? কোনটো সময় আইতাৰ লগত থাকি বেছি ভাল লাগিছিল তোমাৰ? মানে যেতিয়া খেলাৰ পিছৰ টাইমবোৰ হয় বা এনেই মানে চবেই বহি পেলাই যেতিয়া কথা পতা টাইমবোৰ হয় সেইবোৰ বেছিভাগ, আৰু একেলগে যেতিয়া থকা হয় বা আমাৰ একেলগে গেট টুগেডাৰ ষ্টে দিয়া হয় ৰাতি, সেইবোৰ টাইম। আৰু তুমি কোৱা। আমি সদায় আমি ৰিচেণ্টলি মই এটা কথা ক'ম, আমি একেলগে বহি কিনে সেইদিনা লুডু খেলিলোঁ বহুত বছৰ পিছত। আমি আজিকালি চবেই বাহিৰত থাকোঁ, বেছি লগ কৰা নহয়, সেইকাৰণে কেতিয়াবা সৰু সৰু বস্তু কৰি ভাল লাগে। আইতা লুডু খেলিছিলে? লুডু খেলিছিলে? ভাল লাগিল? ভাল লাগে। ঠিকে আছে। এতিয়া আইতাই কোৱা সাধু শুনিছিলা নেকি তুমি? আইতাই কোৱা সাধু মানে কিবা কিবি আগতে কুকুৰ মাৰাত আছিলেতো আইতাই সেইবোৰ কথাই কিবা কিবি কৈ থাকিছিলে। সেইবোৰে সৰুৰ কথা কিছুমান, এই নাও খেলা কিবা সেইবোৰ গাঁৱৰ তাতে শ্বুটিং হৈছিলে সেইবোৰ কথা কৈছিলে। আগত কিবা কিবি বেলেগ বেলেগ কথাবোৰ কৈ থাকে। আৰু আজিকালিতো আইতাই মানে ভিডিঅ' চাই পেলাই আজিকালি সেইবোৰ কথাও কৈ থাকে, গচিপ দি থাকে আজিকালি আইতাই। আৰু আইতাই বনোৱা খানা ভাল পোৱা নে খাই? ভাল পাওঁ। লোকেল চিকেনটো বহুত ধুনীয়া বনায়। লোকেল চিকেন চবেই খাই ভাল পোৱা? ভাল লাগে। আৰু তুমি কোৱা এতিয়া, আইতাৰ কি ভাল লাগে? আইতাৰ কি গুণ ভাল লাগে? আইতাৰ চবৰে লগত ভালকৈ কথা পতা, সেইটো ভাল লাগে মোৰ। আৰু বাকী এনেই আইতাৰ লগত বহি ভাল লাগে সন্ধিয়া সময়ত। ভয় কৰা নে আইতালে? ভয়তো নকৰোঁ তেনেকৈ। কোনে ভয় কৰা আইতালে? ভয় নকৰে, মৰম কৰে। আইতাক চবতছে কোনে ভাল পোৱা ইয়াত থাকা? সেনেকা চবেই পাওঁ। ভালতো আমি চবেই পাওঁ, কিন্তু আইতা অলপ বায়েছ হয় আৰু সোণু দাদাও। সোণু দাদা মোৰ দাদাৰ কাৰণে। কি যে কৈছিলে আইতাৰ ঘৰত শ্বুটিং হয়, কিহৰ শ্বুটিং? চিনেমাৰ শ্বুটিং হৈছিলে বহুত আগতে। এই এখন জুন্দা ইমান গুণ্ডানী চিনেমাখন। জুন্দা ইমান গুণ্ডা। তাৰপিছত কইনা মোৰ ধুনীয়াও হৈছিলে। আৰু বাকী বেলেগো হৈছিলে, কিন্তু ইমান আমি চোৱা নাই আৰু মানে সেইকাৰণে। কিন্তু আৰু বেলেগ চিৰিয়েলৰো শ্বুটিং হয়, সেইবোৰ চব এতিয়াও চলি থাকে। কিন্তু বহুত দিন হ'ল আমি যোৱা নাই কাৰণে ইমান নাজানো, কিন্তু কৈ থাকে আৰু আইতাই মানে কৈ থাকে। তোমালোকে সাধু শুনি থাকা? কৈ থাকে কিবা কিবি। আইতা এই তাই যে ক'লে যে শ্বুটিঙৰ কথা, আপোনাৰ পুৰণা ঘৰত কি শ্বুটিং হৈছিলে চিনেমাৰ? আশ্ৰয়, জোনদা ইমান গুণ্ডা, কিবা কিবি আৰু হেৰি কি নামবিলাক মই পাহৰি গৈছোঁ। বহুত চিনেমা হৈছিল মানে। এতিয়া চিৰিয়েলো এতিয়াও চলি থাকে ছিজন টাইমত চিৰিয়েলবিলাক। হয়। আপোনালোকৰ হাতী আছিল নেকি আগতে? আছিল। আমাৰ আছিল 5-6টামান, আৰু আমাৰ মামাহঁতৰ 12টামান আছিল। ওচৰতে ঘৰ মামাহঁতৰ। আহঁত গছ আছে ডাঙৰ ডাঙৰ, সেইবিলাকত বান্ধিছিল হাতীবিলাক। এতিয়া নাই ন? এতিয়া নাই, এতিয়া হাতীৰ বিজনেছ নাই নহয়। আৰু হাতীৰ মাউত আছিল, এটা হাতীত 3টা মানুহ লাগে। মাউত, কামলা, তাৰপিছত আৰু ডিৰেকশ্যন দিয়া এটা ফান্দি বুলি কয়। আমাৰ মামাহঁতৰ ঘৰ ওচৰতে। আমাৰ মামাহঁতৰ 52টা কাম কৰা চাকৰ আছিল। খেতি ঘৰৰ কাম, পাকঘৰৰ কাম কৰা 3টা আছিল যোগালী। আৰু মামীহঁতেতো পাচলি কাটিছিলে। ইমান আছিল মানুহ, বহুত মানুহ আছিল। আৰু আমাৰ ঘৰত আমি ল'ৰা ছোৱালীকেইটা, ভাই 3টা আৰু বাইদেউ আৰু মই। বাইদেউ নাই, সৰু ভাইটোও নাই, ঢুকাইছে। আৰু বাকী আমাৰ ঘৰত তেনেকৈ মানুহ বেছি নাছিল। আমিও মামাহঁতৰ ঘৰতে দৌৰ মাৰোঁ সৰুতে। মামাহঁতে বিৰাট মৰম কৰিছিল আমাক। এই যে হোটেল এপ'ল'
সেই মোৰ মামা খ্ৰীষ্টান বস্তিত আছে নহয় এপলটো আমি আবেলি সুভাষ অনুষ্ঠানটোত আমি এখন ফাৰ্ম হাউচত আছোঁ কমলা পাঠক মাৰ মানে এখন ধুনীয়া ফাৰ্ম হাউচ তাতে তেওঁলোকৰ গোটেই তেখেতৰ শুভাকাংক্ষীবিলাক আছে পৰিয়ালৰ নাতি নাতিনী সকলোবিলাকক আমি একেলগে লগ পাইছোঁ তেখেতৰ ভায়েক দুজন আছে আৰু বিশেষকৈ আমাৰ লগত আজি আছে আমাৰ অঞ্চলৰ MLA ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া লগতে আমাৰ বাইদেউ অজন্তা বাইদেউ আছে গতিকে আমি সকলোখিনি লগতে সকলোৱে মাক বিৰাট ভাল পায় আৰু সেইকাৰণে আজি এটা খবৰ পাই তেওঁলোক সকলোৱে আহিছে মাক শুভেচ্ছা জনাবলৈ গতিকে আমাৰ খুব ভাল লাগিছে যিহেতু এটা সুন্দৰ অনুষ্ঠানত আমি এটা ইতিবাচক বাৰ্তা দিব বিচাৰিছোঁ সকলোকে যিখিনি সময়ত সমাজত মানুহৰ পৰিয়াল নোহোৱা হৈ গৈছে মানুহবিলাক কমি গৈছে ঠিক তেনে সময়তে মাৰ পৰিয়ালটো এটা নিদৰ্শন স্বৰূপ বৰ্তমানৰ কাৰণে গতিকে এনে এটা পৰিয়াল সদায় যুগমীয়া হৈ থাকক আমাৰ এই পৰিয়ালৰ আমাৰ উদ্দেশ্য হৈছে অনুষ্ঠানটোৰ যাতে এই পৰিয়ালটোৰ আদৰ্শৰে আৰু বাকীবিলাকে তেওঁলোকৰ ভৱিষ্যতৰ সন্তানসকলেও যাতে এই পৰম্পৰাটো আগবঢ়াই নিব পাৰে ৰমেনদা প্ৰথমতে মই আপোনাক দাদা বুলি কওঁ যদি মই ভিন্ন বুলি বেছিকৈ কওঁ বাইদেৱে কৈছিলে গতিকে কওকচোন আপুনি আজি জ্যোতিদাৰ বিষয়ে ক'ব নালাগে পৰিয়ালৰ বিষয়ে ক'ব নালাগে আপুনি মাৰ বিষয়ে কওক কমলা পাঠক বাইদেউ মাৰ বিষয়ে আইতাকটো মই বহু বছৰৰ পৰাই পাই আহিছোঁ মই 1985 চনত যেতিয়া এই সমষ্টিৰ পৰা মই বিধায়ক হিচাপে নিৰ্বাচিত হৈছোঁ তাৰ পিছৰ পৰাই মই খুৰীক পাই আহিছোঁ আৰু খুৰী যথেষ্ট মৰমীয়াল আৰু যথেষ্ট মৰম মোক কৰি আহিছে কেতিয়াবা যদি মই তেওঁৰ ঘৰত যাওঁ ধুনীয়াকৈ আলপৈচান ধৰি ধুনীয়াকৈ চাহ পিঠা পনা আদি খুৱাই যথেষ্ট মানে মৰম কৰিছিল গতিকে মই দেখিছোঁ পৰিয়ালটো একত্ৰিত কৰি ৰখাত আমাৰ খুৰীৰ এটা যথেষ্ট অৰিহণা আছে দুয়োটা ল'ৰাক ডাঙৰ দীঘল কৰি এতিয়া যথেষ্ট তেওঁলোকক উপযুক্ত কৰি তুলিছে আজি ভাল লাগিছে আমাৰ এই আদিমগিৰি পাহাৰত ইয়াতে আমাৰ খুৰীৰ বাবেই আমাৰ মুন্নাই এটা ফাৰ্ম হাউচ কৰিছে জয়ন্ত পাঠক তেওঁৰ আচল নাম মই মুন্না বুলি মাতোঁ আৰু যদিও এই ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাই আহিছে এটা সুন্দৰ পৰিৱেশত আজি পৰিয়ালটোৰ লগতে আজি আমিও ইয়াত উপস্থিত থাকিব পাই নথৈ আনন্দ অনুভৱ কৰিছোঁ তেওঁৰ গোটেই পৰিয়াল আজি ইয়াত সমবেত হৈছে অকল পৰিয়ালেই নহয় তেওঁৰ শুভাকাংক্ষীখিনিও আজি ইয়াত আহিছে সঁচাকৈ বৰ ভাল লাগিছে এনেধৰণে যদি প্ৰত্যেকটো পৰিয়ালে নিজৰ সন্তানে যদি তেনেধৰণে তেওঁৰ মাক দেউতাকক লৈ এনেধৰণৰ যদি এটা অনুষ্ঠান কোনোবাই যদি ডাঙৰকৈ কৰিব নোৱাৰে ঘৰত হ'লেও এনেধৰণে যদি মাক দেউতাকক এই সন্মানটো দি যদি ৰাখে নিশ্চয় মাক বাপেকেও মনত আনন্দ লাভ কৰিব পাৰিব কাৰণ সন্তানৰ দায়িত্বও এইটো যে মাক বাপেকে যি ধৰণে ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰে যি ধৰণে উপযুক্ত কৰি তোলে সেই ক্ষেত্ৰত তেওঁলোকৰ যিটো অৰিহণা আমি কেতিয়াও পূৰণ কৰিব নোৱাৰোঁ যিমানেই যি নিদিওঁ কিয় কেতিয়াও এইটো পূৰণ হ'ব নোৱাৰে আৰু তেওঁলোকৰ আশীৰ্বাদটো আমাৰ কাৰণে ভগৱান সদৃশ গতিকে আমি সকলোৱে আমাৰ যিসকলে ধৰক এনেধৰণে মাক দেউতাকক এনেধৰণে অনুষ্ঠান নকৰেও ঘৰত এনেধৰণে ধৰক সযতনে ৰাখে সেইটো এটা আমাৰ কাৰণে যথেষ্ট ভাল মোৰ ল'ৰা ঈশান কলিতা আমি ঘৰত ৰণ মাতোঁ তেওঁকতো নিজৰ ল'ৰা বুলি সদায় চাই আহিছে ইমান মৰম কৰে মানে কেতিয়াবা ক'ৰবাত থাকিলেও মাতি আনি ভাত পানী খুৱাই পঠিয়ায় এনেকুৱা ধৰণৰ মানে একদম নিজৰ ল'ৰাৰ দৰে মৰম কৰি আহিছে এইটো ভাল কথা ভাল লাগিছে ভৱিষ্যত খুৰীৰ যাতে আয়ুস আৰু বেছি বৃদ্ধি হয় যাতে তেখেতে সুস্থ শৰীৰে যাতে অনাগত দিনবিলাকত জীয়াই থাকিব পাৰে তাকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ বাইদেউ কি ক'ব এটা ব্যতিক্ৰমী পৰিয়াল আজি আমি ইয়াতে একত্ৰিত হৈছোঁ খুৰী আমাৰ অতি আপোন বহুত বছৰৰ পৰা খুৰীৰ লগত এটা সম্পৰ্ক কিন্তু আজি 2-3 বছৰৰ পৰা সম্পৰ্কটো আমাৰ আৰু বেছি গভীৰ হৈ গৈছে কাৰণ মোৰ ল'ৰা
খুৰীৰ মানে নাতি হিচাপে তেওঁ গ্ৰহণ কৰিছে আৰু মোৰ ল'ৰাৰ এখন ভাত ঘৰ পাইছে, এটা পৰিয়াল পাইছে আৰু আমিও তেখেতক খুৰীক আমি বহুত ভাল পাওঁ, বহুত মৰম কৰোঁ। জ্যোতিৰ লগত আমাৰ সম্পৰ্ক প্ৰায় 35 বছৰ 40 বছৰৰ সম্পৰ্ক এটা। জ্যোতি পাঠক তেওঁৰ জ্যেষ্ঠ পুত্ৰ আৰু তেখেতৰ জীয়ৰীগৰাকীও আমাৰ বহুত আপোন। তেওঁলোকৰ বিয়া খাইছোঁ আমি, মুন্নাটো ক'বই নালাগে, মুন্নাৰো বিয়া খাইছোঁ আমি। তাৰপিছত ল'ৰা ছোৱালী ইমান ডাঙৰ হ'ল, এতিয়া মোৰ ল'ৰাৰ বন্ধু হৈ গ'ল সিহঁত। গতিকে এই ব্যতিক্ৰমী পৰিয়ালটোত মই বহুত বস্তু খুটি নাটি বহুত বস্তু অবজাৰ্ভ কৰিছোঁ। তাৰ ভিতৰত দুটামান অকল এক্সপেৰিয়েঞ্চ মই ক'ব বিচাৰোঁ। 1 নম্বৰ কথা হৈছে খুৰীহঁত ইমান সাদৰী আৰু খুৰীৰ দুয়োগৰাকী বোৱাৰী অতি সাদৰী। তেওঁলোকে যিমান ঘৰত মানুহ আহে ইমান হাঁহি মুখেৰে ইমান আনন্দেৰে তেওঁলোকে আলহীক সোধপোছ কৰে আৰু খুৰীটো মই যেতিয়াই আহোঁ মোৰ হাতত এটা টোপোলা নিদিয়াকৈ আজিলৈকে মোক পঠোৱাই নাই। মছলাখিনি হ'লেও মোক বান্ধি দিব, ইটো দে সিটো দে। সিহঁতৰ ঘৰৰ মানে যিখিনি আলপৈচান ধৰা মানুহ তেওঁলোকে বিৰক্তিয়ে হৈ যায়। খুৰী মানে কিবা নহয় কিবা এটা মোক বান্ধি দিবই আৰু মোৰ লাজেই লাগে, মই একো কৰিবই নোৱাৰোঁ। আমাৰ ইমান ৰাজহুৱা ঘৰ, আমি যিমান বস্তু আনিলেও আমাৰ কমেই হয়, বেছি নহয়গৈ নে। গতিকে এনেকুৱা এটা ব্যতিক্ৰমী পৰিয়ালত আজি খুৰীৰ 90তম 89 প্ৰায় 89 বছৰ বয়সত তেখেত আহি উপনীত হৈছে। ইমান সুস্থ শৰীৰে আছে, মন মগজু সকলো সুস্থ হৈ আছে তেখেতৰ। গতিকে আমি আশা কৰোঁ যে তেখেতে আৰু বহুত দিন এনেকৈ সুস্থভাৱে থাকি তেওঁ আমাক চবকে মৰম কৰক, আমিও তেওঁক মৰম কৰোঁ আৰু লগতে তেওঁৰ পৰিয়ালটোৰ বহুত উন্নতি হওক। আজি যিটো প্ৰয়াস, মই মালবিকা চৌধুৰী তেখেতকো ধন্যবাদ জনাইছোঁ। তেখেতে আমাক সুবিধা কৰি দিলে আহিবৰ কাৰণে, নহ'লে হয়তো বেলেগ ধৰণে আহিলোঁ হয়, কিন্তু এটা আনুষ্ঠানিকতাৰ মাজেৰে আমি আহি পেলাই আজি তেখেতক ইয়াতে লগ পালোঁ আৰু তেখেতক আমি দুই এষাৰ ক'ব লগা মনৰ কথা ক'বলৈ সুযোগ পালোঁ। গতিকে ধন্যবাদ, এইখিনিয়ে মই ক'ম। মই তেখেতক এখন ফুলাম গামোচাৰে আজিৰ দিনটোত তেখেতক শ্ৰদ্ধা জনাব বিচাৰিছোঁ, যদি অনুমতি হয়। এই বাপ আইতা কয় যে বন্ধু বন্ধু নহয় বন্ধু। ধন্যবাদ। এই সুযোগতে আমি অকণমান আইতাক শ্ৰদ্ধা জনাইছোঁ। লগত আছে তেখেতৰ ভাই নহয় জানো? তেখেত আপুনি নামবিলাক কওকচোন। শ্ৰী শ্ৰীমন্ত কলিতা ডাঙৰ ভায়েক আৰু আপুনি? ভাৰত চন্দ্ৰ কলিতা। মাজু। আচ্ছা, আপোনালোকৰ ঘৰত শুনামতে আমি যেতিয়া আমি প্ৰথমতে আহিছিলোঁ জয়াৰ মাক দেউতাকৰ ঘৰত, মানে এটা সিদ্ধাৰি মানে সাক্ষাৎকাৰ এটা ল'বলৈ। তাৰপিছতে আহিলোঁ জ্যোতি পাঠকৰ ঘৰত আৰু আহি আমি বহুত গম পালোঁ যে অকল তেওঁলোক সামাজিকেই নহয়, তেওঁলোক এটা সংস্কৃতিবান পৰিয়াল। আৰু আপোনালোকৰ মানে পুৰণি ঘৰতে এটা সময়ত অসমীয়া চিনেমাৰ কেইবাখনো শ্বুটিঙো হৈছিলে, এতিয়াও হয়। গতিকে খুব ভাল লাগিলে আপোনালোকৰ এই সংস্কৃতিবান মনটোৰ কাৰণে। সকলোকে আমি সেইকাৰণে আজি এই নতুন বছৰতে এটা শুভ দিনত লগ পাই সকলোকে খুব ভাল লাগিলে। আৰু আমি শুনামতে জয়াই কৈ আছে, জয়াৰ ডাঙৰ মোমায়েকে বোলে ধুনীয়া গান গায়। গতিকে আমি অকণমান পৰিৱেশটো সলনি কৰোঁ, মামাই এটা গানেই গাওক। মই গান গায়ক নহয়, এনে কেতিয়াবা গুণগুণাই দিওঁ। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কুঁৱাৰ নদী পাৰ হয় তোমাৰ সাহস, তুমি হেৰুৱা বানো কি? মানুহ যদিহে নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ। যদি দানৱ কাহানি বা হয় মানুহ, লাজ পাব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে।
আমাৰ আজিৰ দিনটো তেখেত এটা সুন্দৰ গান আমাক উপহাৰ দিলে ভূপেন্দাৰ গানটো মানুহে মানুহৰ বাবে সঁচাকৈ মানুহে মানুহৰ বাবে আজিকালি অলপমান যেন কম হৈ গৈছে আৰু সেইকাৰণে আজি আমাৰ আবেলিৰ সুবাস এটা নতুন প্ৰয়াস আমি চিন্তা কৰিছোঁ যাতে সমাজৰ বেয়া চিন্তাবোৰ আঁতৰাই আমি যাতে সদায় নীতিবাচক বাতৰিবিলাকক গুৰুত্ব দি থকাতকৈ এনেধৰণৰ ইতিবাচক বাৰ্তাবিলাক আমি সমাজক দিব পাৰোঁ তাৰে আমাৰ এই প্ৰয়াস আবেলি সভা বেলি লহলিয়াইছে গতিকে আমাৰ এতিয়া আবেলিৰ সুভাষৰ অনুষ্ঠানটো আমি অন্তিম ক্ষণটোলৈ আহিছোঁ এটা সুন্দৰ তেওঁলোকে এটা কেক লৈ আহিছে একেলগে নতুন বছৰ চেলিব্ৰেশ্যন কৰিব লগতে আমাৰ এটা ভাল খবৰ কি যোৱা 3 ডিচেম্বৰত মাৰ 9 ইয়াৰ্ছ তেখেতে পাৰ কৰিলে নহয় জানো গতিকে 90 সোমালে গতিকে তেখেতক আমি আকৌ এবাৰ শুভেচ্ছা অভিনন্দন জনালোঁ আৰু তেখেতে এটা সুন্দৰ কেকটো কাটিব এয়া আছিল আমাৰ সৃষ্টি দা ক্ৰিয়েশ্যন আমাৰ ফেচবুক পেজৰ এটা অনন্য প্ৰয়াস যাতে পৰিয়ালবোৰ সকলোৱে একেলগে থাকে পৰিয়ালৰ মৰম চেনেহবিলাক যাতে সদায় বান্ধি ৰাখে এয়া কমলা পাঠক এটা নিদৰ্শন মাত্ৰ আমি আৰু অনেক পৰিয়ালৰ ওচৰত আপোনালোকৰ বাবে লৈ আহিম এনেধৰণৰ অনেক পৰিয়ালৰ বাৰ্তা য'ত থাকে একতা মাত্ৰ য'ত কোনো ভেদাভেদ নাথাকে ক্ষমতাৰ লোভে ধনৰ লোভে যাতে কাকো ভাই ভাইৰ মাজত কাজিয়া নানে সদায় মৰম চেনেহে পৰিয়ালবিলাক অটুট হৈ থাকক তাৰে আমাৰ কামনা আৰু আমাৰ প্ৰয়াস যাতে আমি এনে ধৰণৰ পৰিয়ালবিলাক আপোনালোকৰ আগত আগবঢ়াই আনিব পাৰোঁ দীপলি তুমি আমাৰ সম্বৰ্ধনা পত্ৰখন পঢ়ি দিয়া অভিনন্দন পত্ৰ প্ৰতি মাননীয়া শ্ৰীযুতা কমলা পাঠক দুৰ্গা সৰোবৰ গুৱাহাটী হে মহিয়সী আপুনি আপোনাৰ ধৈৰ্য সহনশীলতা আৰু উদাৰতাৰে পৃষ্ঠ আপোনাৰ বিশাল ব্যক্তিত্বৰে এটা বৃহৎ পৰিয়াল তথা শুভাকাংক্ষীসকলৰ বাবে এজোপা বটবৃক্ষৰ ছাঁৰ দৰে আৱৰি আছে বৰ্তমান স্খলিত সমাজৰ ধন ক্ষমতাৰ লিপচাত চেনেহৰ বান্ধোন নোহোৱা হৈ পৰিয়ালৰ অৰ্থ লোপ পাই আহিছে তেনে সময়তে আপোনাৰ ব্যক্তিত্ব আৰু সুনিপুণ নেতৃত্বৰে আপোনালোকৰ পৰিয়ালটো আজিৰ যুগৰ এটা সুস্থ সবল পৰিয়ালৰ নিদৰ্শন স্বৰূপ হৈ আছে আৰু ভৱিষ্যতলৈও থাকিব এই কথাবোৰকে অনুভৱ কৰি সৃষ্টি দ্য ক্ৰিয়েশ্যনৰ ব্যতিক্ৰমী অনুষ্ঠান আবেলিৰ সুবাসৰ পৰা আপোনাক যাচিলোঁ হিয়া ভৰা অভিনন্দন আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ শ্ৰদ্ধাৰে দীপলি হাজৰিকা অনামিকা কলিতা আৰু মালবিকা চৌধুৰী পৰিচালন সঞ্চালক বিন্দু স্মাৰ্ট ধন্যবাদ